জুবিনদাৰ হত্যাকাৰী শ্যাম কানু মহন্তৰ বেংক একাউণ্ট খুলি দিলে বুলি কৈছে অসম চৰকাৰে। তো গাইজ সকলোৱে ভিডিঅ'টো চাওক। শ্যাম কানুৰ মহন্তৰ বেংক একাউণ্ট খুলি দিলে আৰু কেইদিনমানৰ পাছত শুনিম চাগে সিহঁতকো এৰি দিলে বুলি। এতিয়া মানে মোৰ মনত প্ৰশ্ন হৈছে এইটোৱে যে হত্যাকাৰী কি বাচি যাব নেকি? সিহঁতে কি শাস্তি নাপাব নেকি? যিজনী মানুহৰ মুখৰ পৰা হাঁহি কেতিয়াও নুগুছে সেই মানুহজনী আজি মুখখন চাব সেমেকা হৈ পৰিলে। মই কাৰ কথা কৈছো চাগে আপোনালোকে ভালদৰে গম পাইছে, মই গৰিমা বৌৰ কথা কৈছো। আজি গৰিমা বৌৰ মনতো প্ৰশ্ন হৈছে চাগে, সকলোৱে ভাল পোৱা জুবিনদাৰ ন্যায় বিচাৰি আজি ইমানখিনি কৰিবলগীয়া হৈছে মানে। গাইজ এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে গমেই পাইছে যে শ্যাম কানু মহন্তৰ বেংক একাউণ্ট খুলি দিলে বুলি। তাৰে মাজত মই কৈছোঁ স্পষ্টভাৱে গৰিমা গাৰ্গৰ চেহেৰাটো কেনেকুৱা হৈ গৈছে, কেনেকুৱা হৈ পৰিছে, ইমান দুৰ্বল হৈ পৰিছে। কিন্তু তাৰে মাজত সেই বেংক একাউণ্টটো খুলিলে আৰু দুদিনমানৰ পিছত হয়তো মানুহজনকো ৰেহাই কৰি দিবলৈ আছে বা তেওঁলোকক এৰি দিবলৈও আছে। তাৰে মাজত মই স্পষ্টভাৱে ক'ব খুজিছোঁ, যদি তেনেকুৱা হয়, ছেকশ্যনত যদি আহিবলগীয়া হয়, তেতিয়াহ'লে ছেকশ্যন অহা যাব আৰু দেখাও যাব। যেনেকৈ আপোনালোকে সকলোৱে গম পায় হিয়াৰ আমঠু জুবিন গাৰ্গক মাৰিলে আৰু মৰাৰ পাছত এতিয়া কি কৰিছে, বেংক একাউণ্টো খুলি দিছে অসম চৰকাৰে। তেতিয়াহ'লে ভাবি চাওকচোন চৰকাৰটো কেনেকুৱা হৈ গৈছে। আপোনালোকে ভাবক, যোনজন মানুহক আপোনালোকে বিশ্বাস কৰি পিনে ভোটটো দিছে, সেইজন মানুহে যদি আপোনালোকক ভোটঘাত আৰু বিশ্বাসঘাত কৰিছে, তেতিয়াহ'লে আপোনালোক কেনেকুৱা লাগিব। কিন্তু সেইজন মানুহকে আপোনালোকে ইমান কিয় চেলেকে, ইমান কিয় বিচাৰে কওকচোন। যোনজন মানুহে নেকি হিয়াৰ আমঠু জুবিন গাৰ্গক ন্যায় দিব পৰা নাই, সেইজন মানুহক আপোনালোকে 2 নম্বৰ বাৰত আকৌ কিয় বিচাৰে মুখ্যমন্ত্ৰী হিচাপে কওকচোন। তাৰে মাজত মই স্পষ্টভাৱে কৈছোঁ, মাইকী মানুহে সৰহভাগ অকল পইচাৰ লগত লিলিমায়। কিন্তু ইমান মানুহ হৈছে বিজেপি, তাত ইমান মানুহ হৈছে, কিন্তু যোনটো মানুহে জুবিনদাক হত্যা কৰালে সেইজন মানুহৰ ওচৰত হয়তো হাজাৰ হাজাৰ মানুহ গৈছে, কিন্তু জুবিনদাৰ ন্যায় ক্ষেত্ৰত আজিলৈকে মাত মাতিবলৈ ইমান মানুহ ওলাই অহা নাই। কিয় ওলাই অহা নাই? চব পইচা দি দবাই দিলে যে, সেইটো কাৰণে ওলাই অহা নাই।